নমস্কাৰ মই মৌচুমীয়ে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো এটা নতুন ভিডিঅ'। বইল মাছৰ ৰেচিপিটো মই যোৱাকালি খাইছিলো আৰু আপোনালোকক দেখাম বুলি ভিডিঅ' কৰি ৰাখিছিলো। খুব সহজতে বনাব পৰা এটা ৰেচিপি। এটো মোৰ কোনো নিজা ৰেচিপি নহয়, মই দেখি শিকাহে। আৰু মইতো আগতেও কৈছো যে মই যিবোৰ ৰান্ধো বা শিকিছো সেইবোৰে মই ইয়াত ভিডিঅ' কৰি আপোনালোকৰ বাবে দি আছো। আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি যদি চাই ভাল পায় প্লিজ এটা লাইক কৰিব। এইটো ৰেচিপি আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। খাবলৈ খুব ভাল হয় আৰু আপোনালোকে ভিডিঅ'টি চালেই গম পাব। আহকচোন এতিয়া ভিডিঅ'টি চাই লওঁ। এয়া মই আজি ৰেচিপিটোৰ কাৰণে 3 পিচ মাছ লৈছো। এতিয়া মই মাছ কেইডোখৰত নিমখ অকণমান সানি লৈছো। এতিয়া এখন টাৱাত মই এইখিনি পুৰি ল'ম আৰু মাছ কেইডোখৰ যেতিয়া পুৰা গোন্ধাব তেতিয়া খাই খুব ভাল লাগে। ইয়াত মই কোনো ধৰণৰ তেল দিয়া নাই। এয়া দেখিছে মাছ পুৰ খাই গৈছে। এয়া মোৰ মাছ হৈ গ'ল পুৰি। এতিয়া এইখিনি মই কাঢ়ি থম। ডাঙৰ সাইজৰ পিয়াজ এটা মই এইদৰে কাটি লৈছো। আপোনালোকে পিয়াজৰ পৰিমাণটো নিজৰ ইচ্ছা অনুযায়ী ল'ব। কেইখিলামান ধনিয়া পাত লৈছো মই। এতিয়া এখন টাৱাত মই বাকলি গুচোৱা কেইফুটমান নহৰু আৰু শুকান জলকীয়া কেইটামান পুৰি লৈছো। এইখিনি পুৰি ল'লে পুৰা গোন্ধটো খুব ভাল লাগে। লগতে মই দুটা কেঁচা জলকীয়াও পুৰি লৈছো। এয়া মোৰ জলকীয়া নহৰু পুৰা হৈ গ'ল। এতিয়া মই এইখিনি এটা খুন্দনাত খুন্দি লম। খুন্দনাত এই কাৰণেই খুন্দিছো কিয়নো এইখিনি বৰ বেছি মিহি কৰিব নালাগে, গুৰি কৰিব নালাগে। এতিয়া মই এটা বিলাহী পুৰি লম। বিলাহীটো জুইত পুৰাৰ দৰে একেবাৰে পুৰা হৈ যাব লাগিব, তেতিয়াহে বিলাহীৰ সোৱাদটো খাবলৈ খুব ভাল হয়। এতিয়া দেখিছে মোৰ বিলাহী পুৰা হৈ গ'ল। এতিয়া মই বিলাহীটো ভালদৰে পিটিকি ল'লো। তাৰপিছত এটা কুকাৰত মই 2 কাপ পানী দিছো। পানীৰ পৰিমাণটো আপোনালোকে নিজৰ জোখমতে দিব। তাৰপিছত মই ইয়াত মাছ কেইডোখৰ দি দিছো। এতিয়া আপোনালোকে মাছ কেইডোখৰ দিওঁতে বগা দেখিছে, কিন্তু বইল মাছটো হৈ যোৱাৰ পিছত এই ৰংটো দেখা পোৱা নাযায়, আপোনালোকে চাই থাকিব। এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিছো, বিলাহী দি দিছো, খুন্দি থোৱা নহৰু জলকীয়া দি দিছো আৰু মই ইয়াত এতিয়া মিঠাতেল অকণমান দি দিম, যিটো খাবলৈ খুব ভাল লাগিব। আপোনালোকে এনেকৈ শেষত মিঠাতেল অকণ দি দিব। এতিয়া মই 3টা চিটি মৰাৰ পিছত মই গেছটো অফ কৰি দিলো আৰু ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক খুলি দেখাইছো। ঠাণ্ডা হোৱাৰ পিছত মই ঢাকোন খুলি গেছত 10 মিনিটমানৰ কাৰণে সিজাই থাকিম। এয়া দেখিছে অলপ পনীয়াকৈ ৰাখিছো মই। আপোনালোকে ডাঠকৈ খাওঁ বুলি ক'লেও খাব পাৰে। অলপ সময় উতলাৰ পিছত মই ইয়াত ধনিয়া পাতখিনি দি দিম। মই অলপ ডাঙৰকৈ ৰাখিছো, আপোনালোকে মিহিকৈও কাটিব পাৰে, সেইটো আপোনাৰ নিজৰ কথা। ধনিয়া পাত দিয়াৰ পিছত মই এইখিনি বেছি সময়ৰ কাৰণে সিজাই নাথাকো, অকণমান লৰাই দি মই গেছ অফ কৰি এইখিনি ৰাখি দিম। আৰু খুব কম সময়ত বনাব পৰা এইটো ৰেচিপি, খাবলৈ খুব ভাল হয়। আপোনালোকে ঘৰত এবাৰ বনাই খাই চাব আৰু কেনে পালে মোক কমেণ্টত জনাবচোন। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।